हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এইটো চেনেলত নতুন কাহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। আসাম হিষ্টৰী কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিছো। অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সহায়ক হ'ব। চাওক, নাম্বাৰ 1, গৌড় ৰাজ্য বৰ্তমান ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন এ, পশ্চিম বংগ। क्वेश्चन नंबर 2, নৰনাৰায়ণৰ আসল নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন সি, মল্লদেৱ। क्वेश्चन नंबर 3, চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, 1187 চনত। क्वेश्चन नंबर 4, কামৰূপ ৰাজ্যৰ ৰাজধানী কোনে কমতাপুৰলৈ তুলি নিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, সন্ধ্যা। क्वेश्चन नंबर 5, নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি, চুকলেংমুং। क्वेश्चन नंबर 6, কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, হিড়িম্বাপুৰ। क्वेश्चन नंबर 7, আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি, 600 বছৰ। क्वेश्चन नंबर 8, কোন স্বৰ্গদেউৰ সময়ত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, লক্ষ্মীসিংহ। क्वेश्चन नंबर 9, মানসকলক অসমলৈ কোনে আনিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি, বদনচন্দ্ৰ বৰফুকনে। क्वेश्चन नंबर 10, ইটাখুলিৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, 1682 চনত। क्वेश्चन नंबर 11, ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি, প্ৰমত্ত সিংহই। क्वेश्चन नंबर 12, কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, চুকলেংমুং। क्वेश्चन नंबर 13, কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, পুৰন্দৰ সিংহ। क्वेश्चन नंबर 14, আহোমসকলৰ দিনত আটাইতকৈ বৃহৎ গড় কোনটো আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন সি, নুমলীগড়। क्वेश्चन नंबर 15, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, 1943 চনত। क्वेश्चन नंबर 16, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন সি, মহিৰংগ দানৱ। क्वेश्चन नंबर 17, আহোম ৰজাৰ পৰা কোনে প্ৰতাপ বল্লভ উপাধি পাইছিল? ইয়াৰ আনসাৰটো হ'ল অপশন ডি, মোমাই তামুলী বৰবৰুৱা। क्वेश्चन नंबर 18, ৰমণী গাভৰুৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ আনসাৰটো হ'ল অপশন এ, নাংচেন গাভৰু। क्वेश्चन नंबर 19, অসমত পাইক প্ৰথা কোনে বন্ধ কৰিছিল? ইয়াৰ আনসাৰটো হ'ল অপশন বি, ব্ৰিটিছসকলে। क्वेश्चन नंबर 20, অসম চুক্তিৰ সময়ত
ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ এনসাৰটো হ'ল অপশ্যন চি ৰাজীৱ গান্ধী।